হাই সূত্ৰ বুৱাৰীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আজি সকলোকে গুড মৰ্ণিং জনাইছোঁ। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছোঁ। চ' আজি ভাল এটা মানে কাম হাতত ল'ম ভাবিছোঁ আৰু সেইকাৰণে ৰাতিপুৱাৰ পৰা আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। সেইকাৰণে ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। চ' আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আমাৰ মুনু এইটো টুকুলু পালি মুনু। আজি ৰাতিপুৱাৰ মানে ব্ৰেকফাষ্ট আমি গাখীৰৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। তাৰপিছত আনিছোঁ আমি কি কৈছিলে এইটো কাটা বিস্কুট। মানে মই এনেকুৱা গৰম গাখীৰটো গৰম কৰি পিনি মানে কাটা বিস্কুটৰ লগত খাই ভাল পাওঁ, সেইকাৰণে মানে খাম বুলি ভাবিছোঁ। চ' আৰু আমাৰ আজি আহিছে আমাৰ বেটাৰীটো। বেটাই মানে আজি আমি ফটো শ্বুট কৰিম বুলি বেটাক মাতা হৈছে। কেমেৰা লৈ আহিছে, DSLR কেমেৰা। তাৰপিছত এইটো লাজুকীয়া চ' এনেকুৱা খাই আছোঁ। মানে বিস্কুট খাব লৈছোঁ আমাৰ ধুনুৰ লগত। ন ধুনু কৈ দেচোন বিস্কুটটো খাই কেনেকুৱা লাগিছে? নহয় ৰাতিপুৱা কৈছিলোঁ ফটো শ্বুট কৰিম বুলি। চ' আহিলোঁ জেগাত। ইয়াত মানে জেগা বিচাৰি বহুত দূৰত আহি পালোঁ ইয়াত। তাৰপিছত কোনো মই ষ্টাইল কৰা নাই, এতিয়া কৰিমহে অকণমান। আপোনালোকে বাট চাওক। চ' ফটো কেনেকৈ কৰিম সকলোৱে চাই থাকিব। আৰু লগতে আহিছে বহুত লগৰীয়া, লগতে তাৰপিছত ইফালে ভনী আহিছে আৰু মোৰ মানুহজন আহিছে। মানুহজনৰ লগত প্ৰথমবাৰ ফটো মাৰিম, কেনেকুৱা লাগে আপোনালোকে ক'ব দেই। আৰম্ভ কৰিলোঁ মানে ষ্টাইল কৰিবলৈ। হাই গাইজ, আধা ষ্টাইল কৰা হৈ গ'ল আৰু কেইটামান বস্তু মানে ঘৰত থৈ আহিলোঁ। সেইকাৰণে ঘৰত মানুহজনে গ'ল ল'বলৈ। সেইকাৰণে মানে জোনবেলি আৰু এই খোপাটো মানে পাহৰি আহিলোঁ, সেইকাৰণে ল'ব গ'ল। বাকী ষ্টাইল কৰা হৈ গ'ল আৰু আছে অকণমান ষ্টাইল কৰিম। চ' আপোনালোকে চাই থাকিব। আৰু আমাৰ বায়ে মোক কৈ আছে ষ্টাইল কৰি অকণমান ফটো মাৰিম বুলি, নেমাৰি বুলি কৈ আছে। তাৰপিছত আৰু এইজনী মাৰিব ইফালে চাই দে, আমি মাৰিম। চাই থাকিব দেই। ষ্টাইল কৰা হৈ গ'ল। ষ্টাইল কৰা হৈ পিনি ইয়াত ফটো মাৰিলোঁ 2-3 কপি। তাৰপিছত মানে এতিয়া বহি আছোঁ, ফটো মাৰিছিলোঁ। তাৰপিছত ইয়াত মাৰিলোঁ। চ' ফটোবিলাক আপোনালোকে যদি চাবলৈ মন যায় ন, মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিব। মোৰ ইনষ্টাগ্ৰামতো পল্লৱী সূত্ৰধৰ বুলি আছে, যিহেতু মোৰ নাম পল্লৱী সূত্ৰধৰ। সেইকাৰণে ইয়াত ইউটিউব চেনেলটো হৈছে সূত্ৰধৰ বুৱাৰী বুলি খোলা হৈছে, যিহেতু মই বুৱাৰী মানুহ হয়। সেইকাৰণে মোৰ নামত আছে ইনষ্টাগ্ৰামটো, আপোনালোকে ফ'ল' কৰিব। চ' ফটোবিলাক কেনেকুৱা হয় আপোনালোকক দেখাম আৰু ইয়াৰ জৰিয়তে এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ মোৰ মানুহজনৰ লগত। চ' ভিডিঅ'বোৰ কেনেকুৱা হয় মই এই ভিডিঅ'তে দিম ভাবিছোঁ, মানে মোৰ এই চেনেলতে দিম। সেইকাৰণে আপোনালোকে চাব কেনেকুৱা লাগিলে, ভাল বেয়া। আৰু ভাল হ'লে কমেণ্ট কৰি দিব, বেয়া হ'লেও কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব। হাই গাইজ, ইফালে আমাৰ মামীহঁতে চাব আহিছে, মানে ভিডিঅ' কৰিম বুলি কৈছিলে সেইকাৰণে চাব আহিছে। আৰু ইফালে পুতুকণ নে বাবুকণ সেইকাৰণে উঠাইছে আকৌ ন। কোনোবাইতো ইউটিউবত উঠিবলৈ লাজ পায় বা মোবাইলত উঠিবলৈ লাজ পায়, কিন্তু আমি হ'লে প্ৰথম সদায় লাজ কেতিয়াও নাপাওঁ।
লগত কি হয় ভিডিঅ'টো চাব সকলোৱে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্লিজ মৰম দিব আৰু ইয়াত ধুনীয়া প্লেচ আহিছোঁ ইয়াত ভিডিঅ' কৰিম বুলি ভাবিছোঁ এইফালে চাওক আমি ভিডিঅ' কৰি আদায় হ'ল তাৰপিছত এনে ৰিলিজ ভিডিঅ' বনালোঁ দুটামান ড্ৰেছ চেঞ্জ কৰি পিনি চ' এতিয়া যাম বুলি ভাবিছোঁ ঘৰলৈ যিহেতু গোটেই কাম আদায় হ'ল ভিডিঅ' বনালোঁ আৰু লগতে আজি দিনটো বহুত ভাল লাগিলে আৰু সকলোকে কৈছোঁ যে আজি ভিডিঅ'টো ইমানতে ৰাখিম আৰু নেক্সট ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাম আৰু লগতে আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে টাটা